আজি হ'ল মোৰ বাৰ্থডে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কি খবৰ সকলোৰে, আশা কৰোঁ সকলোৰে খবৰ খাতি ভাল। আজি হ'ল 27 জুলাই, অৰ্থাৎ মোৰ বাৰ্থডে। তো এতিয়া পুৱাই মানে যাবলৈ ওলাইছোঁ আমাৰ কৃষ্ণগুৰি আশ্ৰমত, যিহেতু মানে মায়ে মোৰ বাৰ্থডে বুলি এখন শৰাই আগবঢ়াব। এয়া হ'ল ভৱানীপুৰ সত্ৰ, আৰু এয়া ধুনীয়াকৈ সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে গৈ আছোঁ আশ্ৰম। তো এয়া আহি পালোঁ আশ্ৰম। এয়া আগত মা, বাইদেউ সকলোৱে মানে শৰাই লৈ যাই আছে। এতিয়া সোমাই আহিলোঁ ভিতৰত, মানে যিটোহে গৰম দিছে কি ক'ম মানে। আৰু এয়া আশ্ৰমৰ ভিতৰ ভাগৰ দৃশ্য। তো এতিয়া মায়ে সোমাই গ'ল নামঘৰৰ ভিতৰত, মানে এয়া শৰাই থৈ আছে আগত। আৰু আমাৰ এই ওস্তাদিটোক চাওকচোন, তাইও গৈছে মানে, তাইও কৰিব বোলে মানে। তো এতিয়া আশ্ৰমৰ ভিতৰতে আছোঁ, মানে নামঘৰৰ ভিতৰত। এতিয়া ওলাই আহিলোঁ নামঘৰৰ ভিতৰৰ পৰা, মানে আশ্ৰমখন এপাক ঘূৰি পাকি চাওঁ, যিহেতু মানে বহুদিন অহা নাই। এতিয়া মানে মই প্ৰসাদ চসাদ দে সকলোবোৰ কাম শেষ, আৰু এতিয়া গৈ আছোঁ বাহিৰত। এই গৰমত মানে টাইলছবোৰ যিটোহে গৰম উঠিছে, মানে ভৰি পুৰি গৈছে কি ক'ম আৰু। তো এতিয়া মানে দুপৰীয়া আহিলোঁ এপাক আশ্ৰমৰ ভিতৰত। এয়া মোৰ লগত সাগৰ, মানস। তো আহিছিলোঁ ইনষ্টাগ্ৰামৰ ভিডিঅ' শ্বুট কৰিবৰ বাবে, কিন্তু হঠাৎ আহি গ'ল বৰষুণ আৰু বতৰ বেয়া হৈ গ'ল মানে। তো এতিয়া ঘৰলৈ যাওঁ আৰু। বাকী আজি মোৰ ব্লগটো ইমানখিনি আছিল। যদি চাই ভাল পালে দেন লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবোৰ কৰি দিব।